নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা হেপী ভোগালী বিহু। আজি উৰুকা আৰু কাইলৈ বিহু। আমি উৰুকা যিহেতু আমি এফালে যাব ওলাইছোঁ, গম পাই থাকিব বাৰু ক'লৈ যাম। আৰু এইখন দেখিছেনে, এইখন নদীতে আমি আগতে সৰুতে গা ধুইছিলোঁ। তেতিয়াই গা ধোৱা দেই, নদীত আৰু গা ধুবলৈ মানে তেনেকুৱা এটা পোৱাই নাইকিয়া, সৰুতেই ধোৱা। আৰু খুব ভাল লগা মুহূৰ্তবিলাকৰ কথা মনত পৰে ঘৰলৈ আহিলে। আৰু এয়া আমি আহি আছোঁ ক'লৈ আহিছোঁ গম পাই থাকিব বাৰু। এইখন দেখিছে নহয় পথাৰ, এইখন পথাৰতে আমি আগতে খেলা ধূলা কৰোঁ লগৰীয়াৰ সৈতে। স্কুলৰ পৰা আহি আৰু ঘৰত নাথাকোঁ আৰু একদম ডাইৰেক্ট খেলিবলৈ। তাৰপিছতে আহিছিলোঁ যে গম পাইছে নহয়, কাইলৈ বিহু, আজি উৰুকা। সেইকাৰণে আজি নামঘৰ ভাগ মচিবলৈ পালোঁ আৰু আহি পেলাই, আৰু ভালেই লাগিলে বাৰু। বহুত দিনৰ মূৰত মুচিছোঁ, এনেকৈ নামঘৰ বহুত দিন মুচাই নাই, আগতে গাভৰুতে মুচাই। তাৰপিছত অলপ মুচি পেলাই আমি অকণমান যাম, আমাৰ গাঁৱৰ পৰিৱেশটো দেখাই দিম আপোনালোকক। এতিয়া আমি মুচি যাম, আৰু আপোনালোকে কোনে কোনে নিজৰ গাঁওখন ভাল পায় সকলোৱে কমেণ্ট কৰিবচোন দেই। মই হ'লে খুব ভাল পাওঁ, য'তেই নাথাকোঁ লাগিলে, যিয়েই নকৰোঁ, কাৰণ নিজৰ গাঁওখন খুব ভাল লগা। যিয়েই নহওক লাগিলে, ইয়াতে ডাঙৰ হোৱা যেতিয়া নিজৰ গাঁওখন সদায় আপোন আৰু স্মৰণীয়। আহকচোন। নাচনীকেইজনী কেনেকুৱা লাগিছে জনাবচোন দেই। এজনী মোৰ ভতিজা হয়, এজনী তাই আকৌ লগৰ। বিহু যিহেতু ৰিলচ বনাই আছিলে, সেইকাৰণে অকণমান মোৰ ভিডিঅ'টো দেখাই দিলোঁ বাৰু। এতিয়া এয়া আমি নাৰিকল ৰুকি আছোঁ, নাৰিকল লাডু বনাম আৰু চুজি লাডু বনাম। এয়া আকৌ আমাৰ ভাই বোৱাৰী দেই, তাই আকৌ নোলায় ভিডিঅ'ত, বহুত কামৰ মাজত আছে আৰু এনেকৈ থকাৰ কাৰণে তাই নোলাওঁ বুলি কৈছে। মই কৈছোঁ একো নহয় দিয়া। তাৰপিছতে আমাৰ নাৰিকল লাডু বনাই হৈ গ'ল আৰু চুজি লাডু বনাই হৈ গ'ল। আৰু নাৰিকল লাডু বনাওঁতে বহুত সময় লাগিলে, বিশেষকৈ বেছি যিহেতু 6টা নাৰিকল, সেইকাৰণে নেদেখালোঁ আৰু। আমি এতিয়া ওলাইছোঁ চুৰ কৰিবলৈ। এয়া কটাই চটাই লৈ গৈছোঁ, লাও এটা আছে লৈ আহিব। এতিয়া আপোনালোকে চাই থাকিব দেই। সেয়া আমাৰ চোৰৰ পাৰ্টি দেই। আকৌ এজনী চুৰ কৰিবলৈ আকৌ বেলেগৰ ঘৰলৈ নহয় দেই, আমাৰ খুৰা এটাৰ ঘৰলৈ অকণমান এদিন ধেমালি কৰোঁগৈ বুলি ভাবিছিলোঁ। আমাৰ ল'ৰা ছোৱালীকেইটাহে আগতীয়াকৈ ওলাইছে, সেইকাৰণে নাযাওঁ বুলি নগ'লোঁ। আৰু এয়া আমি আন্তাক্ষৰী খেলিম এতিয়া আটাইকেইজনী মিলি। এয়া চাই থাকিব এতিয়া। ফুলে পাতে বিহু আহিলে, ফুলে পাহে মৰম বাঢ়ি আহে, এই মৰম কাৰ বাবে জানানে, জগনি তোমাৰ বাবে, জগনি তোমাৰ বাবে। পাহৰিলোঁ কি আছিলে। জিনি গান গা আছে গা। জিনি গান গা।
আলহী হৈ আনিলে দিন তোমাক চাবলৈ দৰা সাজি আহিলে দিন তোমাক নিবলৈ মোৰ খুদ সেইদিনা কেনেবা লাগিব কেনেকৈ মই নিচুকা মই সমাজৰ আগত এপাহি গোলাপৰ তোৰ কোমকৈ উঠেৰে মোকেনো জানলে কৈ মন কতে থওঁ তোৰে বুকুতে লওঁ তোৰ উশাহতো জানলে মই তোৰ হৈয়ে তোৰ কমকৈ উঠেনো মোকেনো জানলে Hey! এয়া দেই ৰাইজ আমাৰ ৰাইজে প্ৰসাদ খাই আছে চবেই